এক নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আৱিষ্কাৰ কোনে প্ৰথমে কৰিছিল? উত্তৰ কোপাৰ্নিকাছ। 2 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ কেন্দ্ৰ কি? উত্তৰ সূৰ্য। 3 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ কেইটা গ্ৰহ আছে? উত্তৰ 8টা। 4 নম্বৰ প্ৰশ্ন, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব কিমান? উত্তৰ 14,96 লাখ কিলোমিটাৰ। 5 নম্বৰ প্ৰশ্ন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ বুধ। 6 নম্বৰ প্ৰশ্ন, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো কি? উত্তৰ নেপচুন। 7 নম্বৰ প্ৰশ্ন, সূৰ্যত পোৱা গেছ দুবিধৰ নাম কি? উত্তৰ হাইড্ৰজেন আৰু হিলিয়াম। 8 নম্বৰ প্ৰশ্ন, সূৰ্যৰ উষ্ণতা কিমান? উত্তৰ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। 9 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি? উত্তৰ শুক্ৰ গ্ৰহ। 10 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ শীতল গ্ৰহটোৰ নাম কি? উত্তৰ ইউৰেনাছ। 11 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? উত্তৰ শুক্ৰ গ্ৰহ। 12 নম্বৰ প্ৰশ্ন, সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বুধ গ্ৰহ কিমান সময় লাগে? উত্তৰ 88 দিন। 13 নম্বৰ প্ৰশ্ন, ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰ মংগল গ্ৰহ। 14 নম্বৰ প্ৰশ্ন, ফবছ আৰু ডিমছ কোনটো গ্ৰহৰ উপগ্ৰহ? উত্তৰ মংগল গ্ৰহ। 15 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? উত্তৰ গিনিমিড। 16 নম্বৰ প্ৰশ্ন, শনি গ্ৰহৰ আঙুঠি কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? উত্তৰ গেলিলিও গেলিলি। 17 নম্বৰ প্ৰশ্ন, শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? উত্তৰ টাইটান। 18 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহৰ ৰং সেউজীয়া? উত্তৰ নেপচুন। 19 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম কি? উত্তৰ সূৰ্য। 20 নম্বৰ প্ৰশ্ন, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? উত্তৰ 8 মিনিট 20 ছেকেণ্ড। 21 নম্বৰ প্ৰশ্ন, সূৰ্যৰ পোহৰত পোৱা ভিটামিনটোৰ নাম কি? উত্তৰ ভিটামিন ডি। 22 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি জনা যায়? উত্তৰ শুক্ৰ গ্ৰহ। 23 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ কোন দুটা গ্ৰহই বাকী গ্ৰহকেইটাৰ বিপৰীত দিশত পৰিভ্ৰমণ কৰে? উত্তৰ শুক্ৰ আৰু ইউৰেনাছ। 24 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ যমজ গ্ৰহ বুলি কাক কোৱা হয়? উত্তৰ শুক্ৰ গ্ৰহ। 25 নম্বৰ প্ৰশ্ন, আমাৰ তাৰকা ৰাজ্যখনৰ নাম কি? উত্তৰ হাতীপতি। 26 নম্বৰ প্ৰশ্ন, নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰ পৃথিৱী। 27 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ব্যাসৰ দৈৰ্ঘ্য কিমান? উত্তৰ 12,756 কিলোমিটাৰ। 28 নম্বৰ প্ৰশ্ন, চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কিমান? উত্তৰ 3,84,400 কিলোমিটাৰ। 29 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ ঘূৰ্ণন গতিৰ বেগ কিমান? উত্তৰ 27 কিলোমিটাৰ প্ৰতি মিনিট। 30 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 365 দিন 4 ঘণ্টা। 31 নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ পৃষ্ঠত ভৰি দিয়া প্ৰথম বিজ্ঞানীজন কোন আছিল? উত্তৰ নীল আৰ্মষ্ট্ৰং। 32 নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰ ইউৰি গাগাৰিন। 33 নম্বৰ প্ৰশ্ন, বছৰৰ কোনটো দিনত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয়? উত্তৰ 4 জুলাই। 34 নম্বৰ প্ৰশ্ন, বছৰৰ কোনটো দিনত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ কম হয়? উত্তৰ 3 জানুৱাৰী। 35 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উত্তৰ মেৰুত পদাৰ্পণ কৰা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ ৰবাৰ্ট পেৰী। 33 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ দক্ষিণ মেৰুত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰ আমুণ্ডছেন। 38 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বিষয় ব্যাস আৰু ধ্ৰুৱীয় ব্যাসৰ দূৰত্বৰ পাৰ্থক্য কিমান? উত্তৰ 43 কিলোমিটাৰ। 38 নম্বৰ প্ৰশ্ন, চন্দ্ৰ কিমান শতাংশ পৃথিৱীৰ পৰা দেখা যায়? উত্তৰ 69%। 39 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি? উত্তৰ বৃহস্পতি। 40 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ কি? উত্তৰ বুধ। 41 নম্বৰ প্ৰশ্ন, কোনখন হিন্দু গ্ৰন্থত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব উল্লেখ কৰা আছে? উত্তৰ হনুমান চালিচা।